আজি যি ঘটনা ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেই ঘটনা দৰাচলতে মই প্ৰত্যক্ষদৰ্শী। আজি প্ৰায় 2 মাহমান আগৰ ঘটনা। আমাৰ কাষৰ ফ্লেটটোত এহাল দম্পতীয়ে বাস কৰিছিলে আৰু তেখেতসকলৰ 2টি সন্তান আছিলে। এটিৰ বয়স 4 বছৰ আৰু আন এটিৰ বয়স 7 বছৰ। শিশুটিৰ মাক দেউতাক দুয়োজনে চাকৰি কৰিছিলে। এদিন মই হঠাৎ মন কৰিলোঁ যে আমাৰ কাষৰ ফ্লেটটোৰ পৰা দুৱাৰত ঢুকিওৱাৰ এক প্ৰচণ্ড শব্দ। মই প্ৰথমতে মন কৰিলোঁ আৰু তাৰ পিছতে হঠাৎ আচৰিত হৈ পেলাই তেওঁলোকৰ দৰ্জামুখত উপস্থিত হ'লোগৈ। মই তেওঁলোকৰ দৰ্জামুখত গৈ যেতিয়া থিয় হোৱাৰ লগে লগে মই দেখিলোঁ যে তেওঁলোকৰ দৰ্জাখনৰ তলৰ যি ফাঁক থাকে সামান্যতম, সেই ফাঁকেদি কেইটামান সৰু সৰু মৰম লগা আঙুলি ওলাই আহিছে আৰু ভিতৰৰ পৰা এক কাঠৰ কণ্ঠস্বৰ, আংকল দৰ্জাখন খুলি দিয়ক না, ভাইটিৰ ঠাণ্ডা লাগিছে। মই প্ৰথমতেতো অবাক, তাৰপিছতে কি কৰিম একো ভাবি নাপায় বাহিৰৰ পৰা দৰ্জাখনৰ যিডাল শলখা থাকে সেই শলখাডাল হঠাৎ টানিবলৈ চেষ্টা কৰিলোঁ আৰু সৌভাগ্যক্ৰমে দৰ্জাখন বাহিৰৰ পৰা লক কৰি থৈ দিয়া আছিলে আৰু সেইকাৰণে শলখাডাল টানোতে দৰ্জাখন খোল খাই গ'ল। দৰ্জাখন খোল খাই যোৱাৰ পিছতে মই দেখা পালোঁ এক দৃশ্য, যি দৃশ্য অৰ্থাৎ মই দৰাচলতে হজম কৰিব পৰা এই শিশু দুটিৰ যিটি 4 বছৰীয়া শিশু, সি সম্পূৰ্ণ প্ৰায় নগ্ন অৱস্থা আৰু মোৰ গাৰ কাষেৰেই ডাঙৰ ল'ৰাটোৱে বাহিৰত ৰছীত শুকাবলৈ মেলি দিয়া কাপোৰৰ পৰা শুকান কাপোৰবোৰ সামৰিবলৈ লাগিলে। সৰু ল'ৰাটোৱে ঠাণ্ডাত থুকথুককৈ কঁপিছে। ডাঙৰ ল'ৰাটোৱে কাপোৰে এফাঁচ সামৰি আনি পেলাই লগে লগে মোৰ হাতত দি পেলাই ক'লে যে আংকল ভাইটিৰ ঠাণ্ডা লাগিছে, পিন্ধাই দিয়ক না। মই প্ৰথমতে একো বুজিয়ে পোৱা নাছিলোঁ। তাৰপিছতে হঠাৎ লৰালৰিকৈ সেই সৰু শিশুটিক কাপোৰখিনি পিন্ধাই দিলোঁ আৰু পিন্ধাই দিয়াৰ পিছত মই লাহেকৈ দৰ্জাৰ ফাঁকেৰে ভিতৰলৈ ভুমুকিয়াই চালোঁ। ভিতৰলৈ ভুমুকিয়াই চাই মই আৰু আচৰিত দেখিছোঁ ভিতৰত এখন কাঁহীত মজিয়াতে আধা খোৱা মাংস আৰু ভাত আৰু এটা প্ৰেছাৰ কুকাৰ সম্পূৰ্ণ বিশৃংখল অৱস্থাত পৰি আছে। মনত হয়তো ভাবল যে সেই শিশু দুটিলৈ মাক দেউতাকে ভাত উলিয়াই থৈ গৈছিলে আৰু শিশু দুটিয়ে পৰা নোৱাৰা অৱস্থাৰে তেনেধৰণে খাই যিখিনি পাৰিছে খাইছে আৰু যিখিনি পাৰিছে পেলাই দিছে। এতিয়া এই কাহিনীভাগ বিশেষ আগ নবঢ়াই এইখিনিতে মই এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰোঁ। এয়া বাৰু কেনে পেৰেণ্টিং, কেনে অভিভাৱকত্ব, কেনেকুৱা দায়িত্ব জ্ঞানহীন কাণ্ড? এয়া মাত্ৰ বাৰু এটা ভুল আছিল নে আমাৰ চ' কল্ড আল্ট্ৰা মডাৰ্ণ যি অভিভাৱক বা যি পেৰেণ্টিং, সেই পেৰেণ্টিঙৰ এক ডেঞ্জাৰাছ মডেল বা পেটাৰ্ণ? আহক তেন্তে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বুজিবলৈ চেষ্টা কৰোঁ কোনবোৰ ভুল আচলতে মাক দেউতাক হিচাপে আমি কৰিব নালাগে। मारेंगे बेटा मैं तुमसे प्यार करता हूँ, अगर कोई फिक्र हो तो मेरे पास आओ, मैं हूं। ख्याल करना इसी को कहते हैं। এইখিনিতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাইছোঁ অনুগ্ৰহ কৰি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ই আপোনালোকৰ বাবেতো সম্পূৰ্ণৰূপে বিনামূলীয়া, কিন্তু ইয়াৰ জৰিয়তে মই আগবাঢ়ি যাবলৈ যথেষ্ট অনুপ্ৰেৰণা পাওঁ। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ইতিপূৰ্বে উল্লেখ কৰা ঘটনাটোৰ দৰে বহু মাক বাপেকে হয়তো ভাবে যে কেইটামান ঘণ্টাৰ কথা নিজৰ সেই সৰু সৰু সন্তান দুটিয়ে হয়তো মেনেজ কৰি ল'ব বা নিজৰ সন্তানকেইটাই হয়তো মেনেজ কৰি ল'ব। বাট সায়েন্স আৰু সাইকোলজি অনুসৰি এই বয়সত এটি শিশুৱে নিজৰ বেছিক যি সেফটি হয় সেয়াও হেণ্ডেল কৰিব নাজানে। সিহঁতৰ ব্ৰেইনে এতিয়াও ফুল্লি ডেভেলপ নহয়। আমাৰ ব্ৰেইনৰ ডিচিশ্যন মেকিং পাৰ্ট, যাক প্ৰি ফ্ৰণ্টেল কৰ্টেক্স বুলি কোৱা যায়, সেই পাৰ্টটো এতিয়াও সম্পূৰ্ণৰূপে ইমেচিয়ৰ অৱস্থাত থাকে। সেয়েহে বাচ্চাই না ডেঞ্জাৰ বুজি পায়, না কোনো চিটুৱেশ্যনৰ পৰা ছেফলি বাহিৰ হৈ ওলাই আহিব পাৰে, যাৰ ফলত বাচ্চাৰ মনৰ গভীৰতাত এক অজান আশংকা বা ভয় ভাৱে থিতাপি লৈ লয়। বায়'লজিৰ মতেও যেতিয়া বাচ্চাই এক্সট্ৰিম ষ্ট্ৰেছ ফিল কৰে তেতিয়া তেওঁলোকৰ বডিত এক হৰমন ৰিলিজ হয়, যাক কোৱা যায় কৰ্টিজল। ইয়াৰ ফলত এনে ঘটনাৰ পুনৰাবৃত্তিয়ে বাচ্চাক মেণ্টেলি ইমবেলেঞ্চ কৰি তোলাৰ সম্ভাৱনা থাকে। তেনেহ'লে বাৰু এনেকুৱা পৰিস্থিতিত কি কৰা উচিত? প্ৰথম, বাচ্চাক কেতিয়াও ঘৰত অকলে এৰি থৈ যোৱা বা অকলে থৈ লক কৰি থৈ যোৱাটো একেবাৰেই উচিত নহয়। গতিকে
আপোনালোকে চেষ্টা কৰক যাতে কোনো ট্ৰাষ্টেড বিশ্বাসী এডাল্ট বাচ্চাক মনিটৰ কৰিবৰ কাৰণে ঘৰত থৈ যোৱা যাওক অথবা আপোনালোকে ইচ্ছা কৰিলে এটা সেফ এনভাইৰনমেন্ট ক্ৰিয়েট কৰিব পাৰে য'ত বাচ্চাক কন্টিনিউয়াছলি আপোনালোকে মনিটৰিং কৰি থাকিব পাৰে এতিয়া আহো আন এটা বিষয়লৈ আমাৰ পেৰেণ্টছবোৰে প্ৰায়ে এটা ভুল কৰা দেখা যায় যে তেওঁলোকে প্ৰায় নিজৰ সন্তানক বিনা কোনো ৰিজনত জাষ্ট মানা কৰি দিয়ে নকৰিবা এনে ধৰণৰ नहीं অথবা তাৰ উলটাটো বাচ্চাই যদি কান্দি দিয়ে তেনেহলে তেওঁলোকে বিচৰা বস্তুটো লগে লগে তেওঁলোকক দি দিয়ে আসলতে ক'বলৈ গ'লে এই দুইটা পদ্ধতিয়ে সম্পূৰ্ণৰূপে ভুল বিজ্ঞান অনুসৰি এটা কনসেপ্ট আছে যাক কোৱা যায় অপাৰেন্ট কন্ডিশনিং ইয়াৰ অৰ্থ হ'ল যে বাচ্চাই সেই বিহেভিয়াৰ ৰিপিট কৰে যি বিহেভিয়াৰ ৰিপিট কৰাৰ ফলত বাচ্চাই ৰিৱাৰ্ড পায় যদি এটা বাচ্চাই কান্দি পেলাই বিচৰা বস্তুটো পায় যে তেনেহলে বাচ্চাটোৱে ব্ৰেইনত বা বাচ্চাটোৱে মনত এটি ভাবিব যে কান্দি দিলে যিকোনো বস্তু পোৱা যায় অৰ্থাৎ বাচ্চাটোৰ কাৰণে কান্দি দিয়াটো ইফেক্টিভ বা প্ৰভাৱশালী আসলতে ইয়াৰ শুদ্ধ উপায়টো হৈছে মানা কৰক কিন্তু শান্তভাৱে আৰু সম্পূৰ্ণ কাৰণ দৰ্শাই বা সম্পূৰ্ণ ৰিজনটো কৈ উদাহৰণস্বৰূপে যদিহে আপোনাৰ বাচ্চাটোৱে চকলেট বিচাৰিছে তেন্তে বাচ্চাটোক বুজাওক কওক যে চকলেট কন্টিনিউয়াছলি খাব নাপায় বা এনে ধৰণে চকলেট খাব নাপায় চকলেট খালে শৰীৰ বেয়া হয় বা চকলেট খালে হেলথ নষ্ট হ'ব পাৰে গতিকে চকলেটটো তোমাক কাইলৈ দিম বা সন্ধিয়া দিম বা পিছত দিম এনেকুৱা ধৰণৰ সেন্টেন্স ইউজ কৰক যাতে বাচ্চাটোৱে বুজি পাওক যে চকলেট খালে তাৰ পৰা অপকাৰ হয় কাৰণে মোক মা দেউতাই মানা কৰিছে ইয়াৰ জৰিয়তে এটা বাচ্চাই বুজি পায় যে মা দেউতাই দৰাচলতে নিয়মবোৰ এনেই বনাই নিদিয়ে এই নিয়মবোৰ বনোৱাৰ আঁৰত একোটা কাৰণ আছে বাচ্চা ডাঙৰ দীঘল কৰোঁতে আমাৰ ইণ্ডিয়াত এটা কমন নিয়ম আছে বিশেষকৈ অসমত এটা কমন নিয়ম যে বাচ্চাৰ ওপৰত আমাৰ মাক দেউতাকে বা অভিভাৱকে চিঞৰে বা বাচ্চাক গালি পাৰি শাসন কৰে कैसे बराबरी कर पाएगा इस दुनिया के साथ क्या सारी उम्र में से घर पे बैठ के खिलाता रहूंगा তেওঁলোকে ভাবে যে ইয়াৰ জৰিয়তে বাচ্চাৰ শুধৰণি হ'ব কিন্তু একচুয়ালি হয় ইয়াৰ ওলোটা বায়োলজিয়ে কয় যে যেতিয়া আপুনি সন্তানৰ ওপৰত চিঞৰে বা সন্তানক গালি পাৰি কথা কয় তেতিয়া সন্তানে থ্ৰেট ফিল কৰে সিহঁতৰ ব্ৰেইনটো সাৰ্ভাইভেল মোডত গুচি যায় আৰু সিহঁতে লাৰ্নিং বা শিকাটো বন্ধ কৰি দিয়ে সিহঁতে দুটা কাম কৰিব হয়তো খুব ভয় খাই যাব অথবা সিহঁতে ভিতৰি ভিতৰি জেদি হৈ যাব সেয়েহে বাচ্চাই যদি ভুল কৰে তেনেহলে সিহঁতৰ চকুলৈ চাই শান্তভাৱে ক্লিয়াৰলি আৰু চুটিকৈ বুজাই দিয়ক तुझे सब है पता मेरी माँ সঠিক পেৰেন্টিঙৰ ক্ষেত্ৰত আমি সদায় এটা কথা পাহৰি যাওঁ বা ইগনোৰ কৰি দিওঁ আৰু সেয়া হৈছে বন্ডিং বা সন্তানৰ সৈতে আত্মিক সম্পৰ্ক এটা কথা সত্য যে অতীতৰ তুলনাত আজিকালি পেৰেন্টছৰ ব্যস্ততাটো অলপমান বেছি কিন্তু কথাটো হ'ল যে আপোনাৰ সন্তানে আপোনাৰ পৰা টাইম নিবিচাৰে আপোনাৰ পৰা বিচাৰে এটেনশ্যন বা গুৰুত্ব देखा जब भी प्यार भरी पप्पी ये दिखाने को कि मैं ख्याल करता हूँ সাইকোলজিক্যালি ইয়াক অ্যাটাচমেন্ট থিওৰি বুলি কোৱা যায় এই থিওৰি অনুসৰি যি বাচ্চাই সিকিউৰ অ্যাটাচমেন্ট পৰিৱেশত ডাঙৰ দীঘল হয় সেই বাচ্চাই লাইফত গৈ পেলাই যথেষ্ট ইমোশনালি ষ্টেবল হয় আৰু লগতে কনফিডেন্টটো যথেষ্ট পৰিমাণে হয় গতিকে বন্ডিং ভাল কৰিবৰ কাৰণে আপোনালোকে কি কৰিব ভেৰি ইজি বন্ডিং ভাল কৰিবৰ কাৰণে আপোনালোকে নিজৰ সন্তানক যেতিয়া ৰাতিপুৱা শুৱাৰ পৰা উঠাব তেতিয়া হাঁহি মুখেৰে উঠাওক ৰাতিপুৱা উঠোতে অকণমান সময় সাৱটি ধৰি মৰম কৰক ৰাতি আপোনালোকে শুৱাৰ সময়ত বা শুৱাৰ আগে আগে 2 মিনিটমান সময় সন্তানৰ সৈতে জেনুইনলি আপোনালোকে কথা পাতক এই যে সৰু সৰু কথাবোৰে এইবোৰে আপোনাৰ আৰু সন্তানৰ মাজত এক সুসম্পৰ্ক গঢ়ি তুলিব আৰু যিয়ে আপোনাৰ আৰু সন্তানৰ মাজৰ বন্ডিংটো বেছি ষ্ট্ৰং কৰি তুলিব এতিয়া আহো আমাৰ পেৰেন্টছসকলৰ এটা কমন প্ৰব্লেমৰ বিষয়ক লৈ আপোনালোকে চাগে হয়তো শুনিছে বেছিভাগ অভিভাৱকে এটাই কমপ্লেইন কৰে যে আমাৰ ই বা এই দেখোন কথাই নুশুনে सही पकड़े हैं কিন্তু প্ৰকৃত সত্যটো হৈছে যে বাচ্চাই একচুয়ালি শুনে কম আৰু কপি কৰে বেছি well I do it girl do it আৰু বিজ্ঞান অনুসৰিও মানুহে বা হিউম্যান ব্ৰেইনে দেখিহে শিকে
গতিকে পেৰেণ্টছে যদি নিজেই মোবাইলত লাগি থাকে বা পেৰেণ্টছে যদি নিজে টিকিয়ে বা চিঞৰি কথা কয়, অশিষ্টাচাৰী কথা কয়, তেনেহ'লে বাচ্ছাইটো সেয়াই শিকিব। বাচ্ছাক ভাল কৰিবৰ কাৰণে আচলতে ভাল অভ্যাস কৰি তুলিব লাগিব, আৰু ভাল অভ্যাস গঢ়লৈ ৰুটিন আৰু ৰিপিটেশ্যনৰ দ্বাৰা। সেয়েহে চেষ্টা কৰক যাতে সময়ত শুবলৈ, সময়ত খাবলৈ, খোৱাৰ আগতে হাত ধুবলৈ, শিষ্টাচাৰযুক্ত শব্দৰ প্ৰয়োগ ঘৰত কথা বতৰা পাতোতে বা কথা বতৰা কওঁতে ব্যৱহাৰ কৰিবলৈ। এনে কাৰ্যৰ ফলতেই বাচ্ছাৰ ভিতৰত ভাল অভ্যাসে গঢ় লয়। এইবাৰ আহোঁ এক সামাজিক সমস্যালৈ যিয়ে আমাৰ সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। প্ৰায়ে চাগে আপোনালোকে কোৱা শুনিছে যে আপোনাৰ সন্তানৰ 3 বছৰ হৈ গ'ল নেকি, তেনেহ'লে স্কুলত দিবৰ হৈ গ'ল আৰু। এই ষ্টেটমেণ্টৰ ফলত বহু অভিভাৱকে অনিচ্ছা সত্ত্বেও নিজৰ সন্তানক স্কুলত দিবলৈ বাধ্য হয়। কিন্তু এটা কথা আমি পাহৰি যাওঁ যে প্ৰত্যেকটো বাচ্চাই বেলেগ বেলেগ হয়। আৰু সাইকোলজি অনুসৰি ডেভেলপমেণ্টেল ৰেডিনেছ বহুত ইম্পৰ্টেণ্ট হয়। অৰ্থাৎ বাচ্চা যদি মেণ্টেলি স্কুল যাবলৈ ৰেডি নহয়, তেনেহ'লে সিহঁতৰ এনজাইটি ষ্টাৰ্ট হৈ যাব। লাৰ্ণিং বা শিকিবলৈ, পঢ়িবলৈ ভয় খোৱা হৈ পৰিব, স্কুল যাবলৈ ভয় কৰিব। সেয়েহে প্ৰথমতে চেক কৰক যে আপোনাৰ সন্তানে বেছিক যিবোৰ কথা হয় সেই কথাবোৰ বুজি পাবলৈ আৰম্ভ কৰিছেনে নাই। মানুহৰ লগত ইণ্টাৰেক্ট কৰিবলৈ শিকিছেনে নাই, কিবা কথা সুধিবলৈ বা কিবা কথা বুজিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছেনে নাই। আৰু মষ্ট ইম্পৰ্টেণ্টলি যে আপোনাৰ সন্তানে আপোনাক এৰি থৈ পেলাই অলপমান সময় হ'লেও থাকিবলৈ ৰেডি হৈছেনে নাই। যদিহে আপোনাৰ সন্তানে ৰেডি হৈছে বা আপোনাৰ উত্তৰ য়েছ, তেন্তে আপোনাৰ স্কুলত দিবৰ কাৰণে সন্তান একদম ৰেডি হৈ গৈছে। শেষত ক'ব বিচাৰোঁ যে পেৰেণ্টিং মানে অকল টকা ঘটি নিজৰ সন্তানক ফেচিলিটি দিয়াই নহয়। পেৰেণ্টিং মানে হৈছে সন্তানক সুৰক্ষিত, বুজন আৰু ইম'চনেলি ষ্টেবল কৰি তোলা, ইম'চনেলি ষ্ট্ৰং কৰি তোলা। ভুলটো প্ৰায় সকলো পেৰেণ্টছেই কৰে, কিন্তু যি পেৰেণ্টছে সময় থাকোঁতেই শিকি লয় সেয়াহে দৰাচলতে ভাল পেৰেণ্টিং বা ভাল পেৰেণ্টছ হয়। মই এইখিনিতে আপোনাক কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনাৰ বাচ্চাক আপুনি যদি বেলেগৰ লগত তুলনা কৰে, তেন্তে আপুনি বাৰু জানেনে যে সিহঁতৰ ব্ৰেইনত কেনেধৰণৰ প্ৰভাৱ পৰে? আপুনি বাৰু নিজৰ সন্তানৰ স্কিল বা দক্ষতা কিহত আছে তাক ভালকৈ চিনাক্তকৰণ কৰিব পাৰিছেনে? जो काम में मजा है उसे अपना प्रोफेशन बनाओ, फिर काम नहीं खेल लगेगा। যদি আপুনি বিচাৰে যে মই নেক্সট এপিছডত ইয়াৰ বিষয়ে কওঁ, তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। আপোনাৰ এটা কমেণ্টে ডিচাইড কৰিব যে নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত হ'ব। ধন্যবাদ। Stay tuned, stay updated.